আসসালামু আলাইকুম গাইস, কি খবর আপনার? খবর নিশ্চয় ভাল। সুপলক আমি ভিডিওটো আৰম্ভ কৰো। মই গৈ আছো নগাঁৱত, আপোনালোকে চাই থাকক ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকক। গৈ আছো নগাঁও, ৰাস্তাৰ কাম হৈ আছে, ৰাস্তাৰ কাম কৰি আছে, ৰাস্তাটো চিধা কৰি আছে। বহুত টাৰ্ণিং আছিলে, এতিয়া চিধা কৰি আছে ৰাস্তাখন। ৰাস্তাৰ কাম চলি আছে, আপোনালোকে ব্লগটো চাই থাকক। ৰাইডিং টেবলাৰত উঠিছোঁ, উঠি পিনে ইয়াতে গৈ আছোঁ, চাই থাকক আপোনালোকে ভিডিওটো। চাওক ভিউটো কেনেকুৱা ধুনীয়া লাগিছে, কিমান ডাঙৰ পথাৰ। ৰাস্তাৰ কাম হৈছে, মাটি পেলাই থৈ দিছে ৰাস্তাৰ চাইডত। এইফালে ৰাস্তাটো চিধা কৰি আছে, মাটি পেলাই থৈছে। আমি নগাঁও ডক্টৰৰ ঘৰত গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিওটো। চাওক মাটি পেলাই থৈ দিছে, ৰাস্তাৰ কাম হৈ আছে। এতিয়া বিয়া স্পীডত গৈ আছোঁ আৰু গাইজ, ভিডিওটো চাই থাকক। আগফালে আছে মেট্ৰো হস্পিটেল পাৰ হৈ আহি গৈছোঁ গাইজ। এখন ঠাৰ দেখো দেই এতিয়ালৈ আমি নগাঁও আহি পালোঁ প্ৰায়। নগাঁও আহি পাই গৈছোঁ, চাই থাকক ভিডিওটো। নগাঁও আহি পাই গৈছোঁ। অভাৰ ব্ৰিজৰ ওপৰত উঠি আছোঁ গাইজ, চাই থকা ভিডিওটো। অভাৰ ব্ৰিজৰ ওপৰৰ পৰা কেনেকুৱা দেখা যায়। চাওক পুৰা ছালখিনি দেখা গৈ আছে। অভাৰ ব্ৰিজৰ ওপৰৰ পৰা ভিউখিনি চাওক গাইজ। অভাৰ ব্ৰিজৰ ওপৰৰ পৰা এতিয়া নামি আছোঁ। ৰেল ষ্টেচন। অভাৰ ব্ৰিজৰ ওপৰৰ পৰা ট্ৰেইনৰ
চালবিলাক দেখা গৈ আছে কেনেকুৱা নামি আছো। এতিয়া অভাৰ ব্ৰিজৰ ওপৰৰ পৰা নামি গৈছো। এতিয়া টেবুলৰ পৰাও নামি আহিছো। এতিয়া গৈ আছো ডক্তৰৰ ঘৰলৈকে ফাৰ্মাচীলৈকে গৈ আছো। আপোনালোকে চাই থাকক। আমি দুজন গৈ আছো। ইয়াৰ আগফালে এজন আছে। টমটমখন যে দেখিছে লাল টমটমখন, টমটমৰ পৰা গৈ আছে। ভিডিঅ' বনাই আছে নেকি? চাই আছে ভিডিঅ' বনাই আছো যে চাই আছে। হাৰ্ডৱেৰ দোকান, এইখন কিহৰ দোকান? এইখন একটা বস্তু কিবা কি পারে এরকম তো আছে 5 মিনিট আহিয়ে যাওক ডক্টৰৰ ফাৰ্মাচীখন পাই গ'লো। পাই গ'লো ডক্টৰৰ ঘৰখন। উপশম চাওক আছে উপশম MBBS হয়, তেওঁ হোমিঅ'পেথি ডক্টৰ হয়। এতিয়া ফাৰ্মাচীত আহি গৈছোঁ। এতিয়া ডক্টৰৰ ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া ঘৰত যোৱাৰ কাৰণে ৰাওনা হৈছোঁ। ঘৰত গৈ আছোঁ এতিয়া 7টা বাজিতে। এতিয়া ৰাতি বাজে 8টা বাজে ৰাতি। চাই থাকক ভিডিঅ'টো।
টমেটো সস দি দিলে বহুত গৰম হয় চিঙৰা গৰম গৰম চিঙৰা খাই এতিয়া গৈ আছো ঘৰৰ ফালে এতিয়া আপোনালোকে চাই থাকক এক কালারের স্কুটি এক কালারের স্কুটি ইয়া সবজি বাজার হয় টাউনের সবজি বাজার হয় ইয়াত সবজির বহুত দাম হয় গাইস সবজি বাজার ইয়াত টমেটো লৈ আছে এতিয়া টাউনৰ পৰা নগৰৰ পৰা আহি গলো এতিয়া বাইক লৈ গৈ আছো ঘৰলৈ বাইক লৈ আহিছিলো আমি ঘৰৰ পৰা আহি পিনে